হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভালে আছে। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ লগত। আজি আমি ক'ত যাওঁ এতিয়াই আপোনালোকক নকওঁ, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰিপ্ট নকৰি প্লিজ শেষলৈকে চাই থাকিব। চ' গাইজ, এতিয়া আমি যাব ওলালোঁ। তেল ডিপোত সোমালোঁ, তেলটো ভৰাই লওঁ। এইখন হৈছে বৰপেটাত থকা আইন মহাবিদ্যালয়খন। চ' ফাইনেলি আমি আহি পালোঁ বৰপেটাৰ সৰভোগত থকা গৰখীয়া থানত। হাত ভৰিকেইখন ধুই লওঁ আৰু তাৰপিছত যাম ভিতৰত। ধূপ-চাকিখিনি ইয়াতে জ্বলাই লওঁ, তাৰপিছত যাম নামঘৰটোৰ ভিতৰত। ইয়াতে নাম প্ৰসংগ হৈ আছে। এইটো হৈছে শিৱৰ মন্দিৰ। এতিয়া যাওঁ নামঘৰৰ ভিতৰত প্ৰসাদ ল'ব। প্ৰসাদ ল'লোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ। ইয়াতে কিবা এটা খাই লওঁ। এইখন হৈছে স্মৃতি ৰেখা ধাবা, বৰপেটা। So guys, আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।